ওয়েলকাম ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি সেবাৰ পৰা আগবঢ়োৱা 2024 চনৰ এইবাৰৰ মেট্ৰিক পৰীক্ষা HSLCৰ যিখন ৰুটিন আছে সেই ৰুটিনখন আজি আমি আলোচনা কৰিম ৰুটিনখন ভালদৰে বুজি লোৱা এতিয়া চোৱা প্ৰথম দিনাখন তোমালোকৰ মেট্ৰিক পৰীক্ষা এই বছৰত আৰম্ভ হ'ব 16 ফেব্ৰুৱাৰী 16 ফেব্ৰুৱাৰী 2024 তাৰিখে আৰু তোমালোকৰ গোটেইবোৰ পৰীক্ষা বেছি সংখ্যক পৰীক্ষা ৰাতিপুৱাৰ ভাগতে হ'ব মেইন সাবজেক্ট কেইটা 9টাৰ পৰা 12টাৰ ভিতৰত 3 ঘণ্টা আৰু পিছবেলা আবেলি যিবিলাকৰ সাবজেক্ট আছে হেতু আৰম্ভ হ'ব 1:30ৰ পৰা 4:30টা বজাৰ ভিতৰত ইতে চাবা প্ৰথম দিনাখন তোমালোকৰ এক্সাম আছে ইংলিছ এক্সাম আছে ৰাতিপুৱা 9 বজাৰ পৰা 12 বজাৰ ভিতৰত 16 তাৰিখে আবেলি কোনো ধৰণৰ এক্সাম নাই তাৰ পিছত চাবা 17 ফেব্ৰুৱাৰী শনিবাৰে তোমালোকৰ যি সকলৰ ইলেক্টিভ সাবজেক্ট মিউজিক আছে ড্যান্স আছে বা উডক্ৰাফ্ট বেঙ্গলী আছে তেওঁলোকৰ ৰাতিপুৱা এই পৰীক্ষাটো হ'ব আৰু আবেলি মপুৰী আৰু সান্থাল যি সকলৰ ইলেক্টিভ আছে তেওঁলোকৰ দিনাখন আবেলি এক্সামটো আছে তাৰ পিছত চাবা তোমালোকে যদি সোৱা 16 ফেব্ৰুৱাৰীৰ পিছত তোমালোকৰ মেইন 20 ফেব্ৰুৱাৰী তাৰিখে সমাজ বিজ্ঞানৰ এক্সামটো আছে সোশ্যাল সায়েন্সৰ এক্সামটো ৰাতিপুৱা আছে 9 বজাৰ পৰা 12 বজাৰ ভিতৰত সেই দিনাখনো আবেলি কোনো ধৰণৰ এক্সাম নাই তাৰ পিছত হ'ব 20 তাৰিখৰ পিছত এইবাৰ 21 তাৰিখে বুধবাৰে কিছুমানৰ ইলেক্টিভ সাবজেক্ট হ'ব ইয়াতে আছে যেনে ধৰিলো ইয়াতে ৰিটেল ট্ৰেড মই অলপ পঢ়ি দিছো ইলেক্টিভ সাবজেক্ট এটা যেনে ৰিটেল ট্ৰেড আইটি প্ৰাইভেট সিকিউৰিটি হেলথ কেয়াৰ তাৰ পিছত এগ্ৰিকালচাৰ টুৰিজম বিউটি তাৰ পিছত অটোমোটিভ ইলেক্ট্ৰনিক্স এগ্ৰিকালচাৰ এনিমেল হেলথ এই সকলোবোৰ সাবজেক্টৰ তোমালোকে নিজৰ সাবজেক্টখিনি চাই লবা 21 তাৰিখৰ দিনাখন যাৰ যি ইলেক্টিভ আছে এইখিনি তোমালোকৰ আহিব 21 তাৰিখে ৰাতিপুৱা এক্সামটো হ'ব আকৌ 21 তাৰিখে আবেলি এছামিজ ইলেক্টিভ সাবজেক্ট যি সকলৰ আছে হেতু এক্সাম হেদিনাখন হ'ব নেক্সট চাবা 23 ফেব্ৰুৱাৰী তাৰিখে তোমালোকৰ মেইন সাবজেক্ট MIL মানে অসমীয়া আৰু যি সকলৰ অন্য মাতৃভাষা আছে সকলোৰে সেই দিনাখন মাতৃভাষাৰ এক্সাম হ'ব অসমীয়াৰ এক্সাম আছে ৰাতিপুৱা 9 বজাৰ পৰা 12 বজাৰ ভিতৰত তাৰ পিছত চাবা 26 ফেব্ৰুৱাৰী তাৰিখে তোমালোকৰ জেনেৰেল সায়েন্স বিজ্ঞানৰ পৰীক্ষা আছে ৰাতিপুৱা 9 বজাৰ পৰা 12 বজাৰ ভিতৰত আৰু সেই দিনাখনো আবেলি কোনো ধৰণৰ এক্সাম নাই তাৰ পিছত 26ৰ পিছত 27 তাৰিখে তোমালোকৰ 27 ফেব্ৰুৱাৰী তাৰিখে ওয়েভিং টেক্সটাইল আৰু বড়ো এই দুটা সাবজেক্টৰ ইলেক্টিভ সাবজেক্টৰ ৰাতিপুৱা এক্সাম আছে 29 ফেব্ৰুৱাৰী তাৰিখে তোমালোকৰ জেনেৰেল ম্যাথমেটিক্স গণিতৰ পৰীক্ষা আছে ৰাতিপুৱা 9 বজাৰ পৰা 12 বজাৰ ভিতৰত তাৰ পিছত মাৰ্চৰ 2 তাৰিখে যি সকলৰ হিন্দী আছে ইলেক্টিভ সাবজেক্ট তেওঁলোকৰ ৰাতিপুৱা আছে আৰু গাৰ্মেন্ট ডিজাইনিং যি সকলৰ এই দুটা সাবজেক্ট আছে তেওঁলোকৰ ৰাতিপুৱা এক্সামটো আছে তাৰ পিছত হ'ব মাৰ্চৰ 4 তাৰিখে তোমালোকৰ লাষ্ট এক্সাম ইয়াত কিছুমান ইলেক্টিভ সাবজেক্ট আছে ইয়াতে চাই লোৱা এডভান্স ম্যাথছ জিওগ্ৰাফি হিষ্ট্ৰী সংস্কৃত কম্পিউটাৰ সায়েন্স কমাৰ্চ হোম সায়েন্স এৰবিক পাৰ্চিয়ান আৰু নেপালী এইকেইটা সাবজেক্টৰ ৰাতিপুৱা ইলেক্টিভ এক্সাম কেইটা আছে আৰু পিছবেলা যি সকল ছাত্ৰ-ছাত্ৰীৰ ফাইন আৰ্ট আছে তেওঁলোকৰ পিছবেলা 3 মাৰ্চ তাৰিখে এক্সামটো হ'ব তাৰ পিছত চাবা ইয়াত তোমালোকৰ যিখন HSLC যিখন প্ৰেক্টিকেল এক্সামৰ ৰুটিন আছে সেইখন আমি চাই লওঁ প্ৰেক্টিকেল এক্সামৰ ৰুটিনখন চোৱা 2 ফেব্ৰুৱাৰী তাৰিখে যি সকলৰ কম্পিউটাৰ সায়েন্স আছে মিউজিক ডান্স তাৰ পিছত উইভিং টেক্সটাইল কমাৰ্চ এই সকল ছাত্ৰ-ছাত্ৰীৰ ৰাতিপুৱা 9 বজাৰ পৰা 12 বজাৰ ভিতৰত 2 ফেব্ৰুৱাৰী তাৰিখে প্ৰেক্টিকেল এক্সাম আছে আৰু আবেলি 2 ফেব্ৰুৱাৰী তাৰিখে আবেলি যি সকলৰ প্ৰেক্টিকেল এক্সাম আছে উডক্ৰাফ্ট হোম সায়েন্স আৰু ফাইন আৰ্ট তাৰ পিছত চাবা 3 ফেব্ৰুৱাৰী তাৰিখে অন্যবোৰ সাবজেক্টৰ প্ৰেক্টিকেল এক্সাম আছে যেনে ধৰি লোৱা ইয়াতে চাই ল'ব পাৰিবা তোমালোকে গাৰ্মেন্ট ডিজাইন ৰিটেল ট্ৰেড আইটি প্ৰাইভেট সিকিউৰিটি হেলথ কেয়াৰ তাৰ পিছত এগ্ৰিকালচাৰ টুৰিজম বিউটি অটোমেটিক ইলেক্ট্ৰনিক্স এগ্ৰিকালচাৰ আৰু যি সাবজেক্ট আছে বাকি ৰৈ যোৱা সাবজেক্টখিনিৰ 3 ফেব্ৰুৱাৰী তাৰিখে প্ৰেক্টিকেল এক্সাম হ'ব ৰাতিপুৱা 9 বজাৰ পৰা 12 বজাৰ ভিতৰত তোমালোকক আৰু এটা কথা দিয়া আছে নম্বৰ 1.2 চাবা ইয়াত যদি 9 বজাৰ পৰা এক্সাম আৰম্ভ হয় ৰাতিপুৱা 8:55 মানে 5 মিনিট আগতে তোমালোকক কোৱেশ্চন পেপাৰ দিয়া হ'ব আৰু আবেলি যদি 1:30ৰ পৰা এক্সাম হয় তেতিয়া হলে 1:25 5 মিনিট আগতে তোমালোকক কোৱেশ্চন পেপাৰ দিয়া হ'ব ইয়াতে MIL সাবজেক্ট কোন কেইটা ইয়াত দিয়া আছে যি সকলৰ MIL মাতৃভাষা হিচাপে আছে তেওঁলোকে এছামিজ বেঙ্গলী হিন্দী
बोडो मणिपुरी खासी गारो हमार मिजो उर्दू नेपाली कार्बी এইকেইটা সাবজেক্টক MIL সাবজেক্ট হিচাপে লব দিছে তোমালোকৰ MIL ৰ এক্সাম আছে 23 ফেব্ৰুৱাৰী তাৰিখে ইলেক্টিভ ল্যাঙ্গুৱেজ বিলাকৰ কাৰণে 3 ঘণ্টা সময় দিয়া হ'ব আৰু লিও ল্যাঙ্গুৱেজ বিলাকৰ কাৰণে 2 ঘণ্টা সময় দিয়া হ'ব এখনে আছিল তোমালোকৰ মেট্ৰিক পৰীক্ষা 2024 চনৰ এইটো বছৰৰ ৰুটিন ছাত্ৰীসকল মেট্ৰিক পৰীক্ষালৈ সকলোকে শুভেচ্ছা থাকিল।